of Sri Naba Kumar Sorania father was written as Naik Lokkhikanto Das. The news Barton notice তাতে সংসদ নৱশৰণীয়া এমপি ডাঙৰে এটা কথা কৈছে ন্যায়ালয়ে নাজানে কোনো কাৰণতে ফেক এছটি নহয় বুলি। এইটো কথাত মই ক'ব বিচাৰিছোঁ ন্যায়ালয়ে নাজানিটো ডাঙৰ কথা নহয়, কিন্তু তদন্তত কি পাইছে এইটোহে কোৰ্টত দাখিল কৰিব। দাখিল কৰাৰ পিছত আমাৰ যিটো ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি আছে তেওঁলোকে 2 মাহৰ ভিতৰত তেওঁলোকে শেষ কৰিব যে তেওঁ বড়ো কছাৰী নহয়, কাৰণ অলৰেডি CID তাতে অলৰেডি দাখিল কৰিছে যে তেওঁ বড়োৱে নহয়, কাৰণ ৰিপৰ্ট আছে CIDৰ আমাৰ হাতত ইয়াতে ৰিপৰ্ট আছে। তাতে 11 নম্বৰৰ CID দফাত আছে যে তেওঁৰ দেউতাই যিহেতু আৰ্মি আছিলে ex army তাতে in the certificate issued by commanding officer of Assam Regimental Center Shillong entitled certificate of discharge of transfer of reserve and recommendation of civil employment dated 15 November 1980 the name of Sri Naba Kumar Sorania father was written as Naik Lokkhikanto Das son of late Selaram Das and his class was written as Assamese and subclass as Das। গতিকে তাতে আমি স্পষ্ট যে তেওঁ এজন বড়ো নহয়, কাৰণ বায়োলজিক্যালি যদি আমি চাওঁ বায়োলজিক্যালি আমি যিজন মানুহে বড়োৰ পেটৰ পৰা 9 মাহ নিজৰ মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈছে প্ৰকৃততে তেওঁ কোনো দিন নিজৰ মাতৃৰ ভাষা বা নিজৰ মাতৃৰ সৈতে তেওঁ কোনো দিন বেয়া ভাষা বা যেনে অনা বড়ো শব্দ তেওঁলোক ব্যৱহাৰ নকৰে। ইয়াৰ কাৰণে আমি জেনেৰেলি আমি এজিউম কৰিব পাৰে তেওঁ এজন একে টোটেলি এণ্টি বড়ো, কাৰণ তেওঁ বড়ো হৈ কিনে বড়ো সদায় মাত মাতি থাকে। মাত মাতা ডাঙৰ কথা নহয়, কিন্তু হি ইজ এ ৰেচিষ্ট, কাৰণ কিয় তেওঁ যিজন জন্মদাতা বড়ো তেওঁ নেতৃত্ব তেওঁৱে আছিল। এতিয়া আহি আমি যদিও এইটো লেট নহয় 2019 আমাৰ জনকলাল ছাৰ এটা লেক আবেদন দিছিল, তাতে লেক আবেদনত তাতে স্পষ্ট হ'ল যে ডাইৰেকশ্যন দিয়া হৈছে উইদিন 2 মান্থছ এইটো শেষ কৰিব লাগে। এতিয়া আহি আমাৰ এটা ভাল খবৰটো সেইটো কালি যিটো তাচ্ছিল্য এটা মন্তব্য দিলে যে তেওঁ আমি বোলে তদন্ত কৰিব পৰা নাই, যে তেওঁ অলৰেডি কেছত হাইকোৰ্ট জিতি আহিল, নানানটা তেওঁ এটা তাচ্ছিল্য মন্তব্য দিছে। কিন্তু সেইটো কেইদিনমানৰ কাৰণে যেতিয়া 2 মাহৰ পিছত যেতিয়া ফাইনেল যেতিয়া ৰিপৰ্টটো দিব আমাৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিয়ে এতিয়া আমাক মাত্ৰ এটা দিব লাগে যে ফাইনেল যিটো ৰিপৰ্ট সেই ৰিপৰ্টটো হ'ল যে প্ৰচিডিং ইজ কমপ্লিটেড এণ্ড উই আৰ জাষ্ট ৱেইটিং ফৰ দ্য অৰ্ডাৰ যে কেতিয়া তেওঁ কাষ্ট চাৰ্টিফিকেট কেঞ্চেল কৰিব। এতিয়া আমাৰ সেইটোৱে তেওঁ কাষ্ট চাৰ্টিফিকেটটো কেতিয়া কেঞ্চেল কৰিব সেইটোৱে বৰ্তমান বড়ো ৰাইজে অপেক্ষা কৰি আছে। আমি কোনোবা দাস কোন শৰণীয়া আমি কোনো কাষ্ট বা কোনো মানুহ বা কোনো জাতিৰ লগত আমাৰ একো প্ৰব্লেম নাই, কিন্তু প্ৰব্লেম হৈছে যে ইমান ডাঙৰ এটা পষ্ট সাংসদ তেওঁ এজন সাংসদ ভুৱা তেওঁ চাৰ্টিফিকেট লৈ তেওঁ এটা MP হৈছে 9 বছৰৰ কাৰণে তেওঁ এতিয়া বৰ্তমান আহি 9 বছৰ হ'ব মোটামুটি তেওঁ ভুৱা চাৰ্টিফিকেট লৈ তেওঁ ST বড়ো কছাৰী বুলি তেওঁ এতিয়া বৰ্তমান সাংসদ হৈ আছে। গতিকে আমি কেইদিনমান পিছত আমি গম পাম যে তেওঁ সঁচাকৈ বড়ো হয় না তেওঁ অনাবড়ো হয়। বৰ্তমান যিটো প্ৰতিবেদন দাখিল কৰিছে CIDয়ে, যিটো আমি ৰিপৰ্টত পাইছোঁ এইটো চাৰ্টিফাইড কপি, এইটো আমি কোনো কাৰোবাৰ মুখৰ পৰা কাৰোবাৰ CID কৰি আমি নিজে কোনো তদন্ত কৰা নাই। সেইটো এটা ডাঙৰ সংস্থা অসমৰ CID, তেওঁলোকে এইটো দাখিল কৰিছে, এইটো আমাৰ মুখে কোৱা নাই, এইটো CID ৰিপৰ্টে কৈছে। আপোনালোকে চাওক, মই দেখাই দিম, এইটো কাগজত চাওক কি স্পষ্টকৈ আছে। তাতে লিখা আছে টু দ্য ডাইৰেক্টৰ ৱেলফেয়াৰ ট্ৰাইবছ এণ্ড ব্লেকৱাৰ্ড ক্লাছ আছাম ৰুক্মিণী নগৰ। আৰু এইটো তদন্ত কৰিছে আমাৰ কোনে তদন্ত কৰিছে চব ইন্সপেক্টৰ যাদুৰাম মালাকৰ, তেওঁ তদন্ত কৰি সেইটো দাখিল কৰিছে। তাতে স্পষ্ট পেজ বাই পেজ শব্দ বাই শব্দ তাতে লিখা আছে যে তেওঁ এজন বড়ো কাষ্টৰ মানুহেই নহয়। গতিকে সেইটো আমি কোনোবা জনকলাল বা কোনোবা নিজৰ পকেটৰ কাৰণে নেতা হোৱাৰ কাৰণে কোনোবা পইচা তুলি কালি আজি সাংবাদিক মেল কৰিছে, তেওঁ কালি এটা তাচ্ছিল্য কথা কৈছে যে কাৰোবাৰ নেতা হোৱাৰ কাৰণে যে 1 টকা 2 টকা তুলি কেনে কিবা এটা নিজৰ কি ডাঙৰ বনাই কেনে সেইখিনিতো কথাটো নিউজৰ মাজত আহিছে, তেওঁ এটা কৈছে, কিন্তু সেইটো নিউজ এইটো কোৱা নাই, এইটো ৰিপৰ্টে কোৱা নাই। ৰিপৰ্টে স্পষ্ট যে নৱ কুমাৰ চৰণীয়া প্ৰকৃত কোন হয়, তেওঁ হয় OBC
তেওঁৰ চাৰ্টিফিকেটটো একচুৱেলি হ'ব লাগিছিল OBC মানুহ এণ্টায়াৰ ফেক্ট অফ যিটো আমাৰ দিছে ইয়াতে CID ৰিপৰ্ট দিছে তেওঁ OBC মানুহ হয় কোনো ST মানুহ নহয়